জীৱনটো বৰ যন্ত্ৰণাময় নাজানো সৌটো কেতিয়া ৰিয়ান্দা। মুক্তি পাম নাজানো এই পথটো কিমান দীঘলীয়া ৰিয়ান্দা চোৱাচোন মোৰ লগত কোন আহিছে কোনদিন আৰু এনেকৈ অকলে অকলে মন মাৰি থাকিম এইজনী মোৰ খুব ভাল বান্ধৱী হাই মই ৰিয়ান হেল্ল' মই জেনি আগত আমাৰ ইয়াত দেখা নাই যে নাই আগতে নগাঁৱত আছিল আৰু এতিয়া আমাৰ কেম্পাছত থাকে আৰু ইয়াতে থাকিব অঁ হয় নেকি তেনেহ'লে মাজে সময়ে লগ পাই থাকিম মাজে সময়ে কিয় সদায় লগ পাই থাকিবা জেনি মোৰ ভাল বন্ধু বুলিবলৈ ৰিয়ানেই আছে খুব ভাল ল'ৰা কিন্তু বেচেৰাই সদায় মনটো মাৰি থাকে কিন্তু কিয় কম বয়সতে মাক দেউতাককো হেৰুৱালে এতিয়া আকৌ প্ৰেমিকাকো হেৰুৱালে সেইকাৰণে অকলে অকলে নীৰৱ ঠাইত মন মাৰি বহি থাকে এতিয়া অতীতৰ কথাবোৰ পাহৰি যোৱা আৰু নতুন জীৱনৰ পাতনি মেলা আজিৰ পৰা মই তোমাৰ বান্ধৱী হ'লো যেতিয়াই তুমি সদায় হাঁহি থাকিব লাগিব হ'ব দিয়া ব'লা জেনি আমি এতিয়া ঘৰলৈ যাওঁ ব'লা তোমাক আৰু ঘৰত বিচাৰি থাকিব ৰিয়ান তুমি থাকা অহাকালি লগ পাম বাই ৰিয়ান্দা তোমাৰো মৰ্ণিং লগ পাম বাই ৱাহ চিট পখিলি হা 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 আবে আমাৰ ইয়াত নিউ মেম্বাৰ্ছ বহুত কিউটে ঐ ক'ত যোৱা তুমি ঘৰলৈ ভাল লাগিছে তোমাক আই লাভ ইউ আগতে নিজৰ চেহেৰাটো ভাল কৰি ল তাৰপিছত ভাল পাব আহিবি আবে চাই ল'ম তোমাক কোন হয় তুমি এতিয়ালৈকে মাল কিয় ছাপ্লাই হোৱা নাই মই যাব লাগিলে তোমালোকৰ জীৱন বৰবাদ কৰি দিম দাদা মোৰ এজনী ছোৱালী পচন্দ হৈছে গতিকে তাইক মই বিয়া পাতিম ভাইটি তুমি টেনশ্যন নল'বা তোমাৰ বিয়া মই সোনকালে পাতি দিম এনেকুৱা নিৰল ঠাই লগতে চৰাই চিৰিকটিৰ মাত বহুত ভাল লাগে আগতে নগাঁৱত আছিলোঁ যে বহুত বৰিং হৈ গৈছিলোঁ মোৰো এনেকুৱা ঠাই বহুত ভাল লাগে আৰু তোমাক লগ পোৱাৰ পৰাই ময়ো হাঁহিবলৈ শিকিলোঁ মোৰ লগত থাকিলে আৰু ভাল লাগিব ডুব পালা নেকি জেনি তোমাক মই এটা কথা সুধোঁ বেয়া পাবা নেকি নাই নাই সোধাচোন তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি নাই নাই আজিলৈকে মোৰ লাইফত কোনো অহা নাই আৰু নাজানো কোনোবা আছে মোৰ কপালত অ' তোমাৰ কণ্টেক্ট নম্বৰটোচোন লোৱাই নাই কোৱাচোন 9707 এতিয়া মই যাওঁ হা যোৱা গৈ পাই ফোন কৰিবা হেল্ল' হেল্ল' জেনি কি কৰি আছা নাই এনেই তোমাৰ কথা ভাবি আছোঁ হ'ব দিয়া সেইটো চোৱাচোন ইয়াতে বহা তোমাক এটা কথা সুধো বেয়া পাবা নেকি নাই নেপাওঁ মই বৰ অকলশৰীয়া হৈ গৈছোঁ তুমি যদি বেয়া নোপোৱা মই তোমাক জীৱন সংগিনী কৰিব বিচাৰোঁ
আৰু তোমাক লগ পোৱাৰ পৰাই ময়ো হাঁহিবলৈ শিকিলোঁ। আৰু মই ভাবোঁ তুমি মোৰ জীৱনত থাকিলে আমি দুয়ো সদায় হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰিব পাৰিম। মানে মই তোমাক ভাল পাব বিচাৰোঁ। তুমি মোৰ হ'বানে জীৱন লগৰী? মই ভাবি থকা কথাখিনিয়ে তুমি সহজ কৰি দিলা। আই এম ৰেডি। আই লাভ ইউ ৰিয়ান। লাভ ইউ টু জেনি। এতিয়া আমি ঘৰলৈ যাওঁ ব'লা। মইনা কলৈ গৈছিলা? ইমান সময় ঘৰত নাই যে? অঁ দাদা, এনেই অলপ ফুৰিব গৈছিলোঁ। যোৱা তেনেহ'লে, ভাত পানী খাই লোৱা, মই বজাৰত যাব লগা আছে। তুমি ঘৰতে থাকিবা। নমস্কাৰ। 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 কোন তোমালোক? আপুনি আমাক চিনি নাপালেও আপোনাক আমি ভালকৈ চিনি পাওঁ। আৰু মই কোন হয় এই এৰিয়াৰ মানুহক সুধিলেই গম পাবা। পিছে তোমালোক কি কামত আহিলা? এইজন মোৰ ভাইটি আৰু ই আপোনাৰ ভনীজনীক বিয়া পাতিব বিচাৰে। দাদা মোক সোনকালে লাগে। শুনিছা নহয়? গতিকে বেছি দেৰি নকৰিব। গতিকে সোনকালে বিয়াৰ যা যোগাৰ কৰাটোৱে ভাল। তুমি কেনেকৈ ভাবিলা নিচাত মাতল হৈ থকা ল'ৰা এজনৰ লগত মোৰ ভনীক বিয়া দিম? বছ, আমাক মাতাল হোৱা বুলি বৰ অপমান কৰিলে। দাদা, ইয়াৰ মুণ্ডাটো ফুটাই দিওঁ নেকি? ৰ'বা, ই আমাৰ হ'বলগীয়া নতুন আলহী। তোমালোকে ভালে ভালে ইয়াৰ পৰা আঁতৰ হোৱা। খং নকৰিব। দুদিন পাছত আমি একেলগে মাছে মঙহে খাব লাগিব। তোমাৰ ভনী যদি মোৰ ভাইটিৰ নহয়, এই পৃথিৱীৰ কাৰোই হ'ব নিদিওঁ। তাইক সোনকালে বিয়া দিব লাগিব, নহ'লে মোৰ ভনীজনী সিহঁতৰ পৰা বিপদ নামি আহিব পাৰে। আৰু নগাঁৱৰ ৰাজে মোৰ ভনীজনীৰ কথা ওলোৱাইছিল। সি ল'ৰাজন খুব ভাল ল'ৰা হয়। ইমান ইমাৰ্জেঞ্চি মাতিলা যে কিয়? তুমি মোক এতিয়াই লৈ ব'লা কোনোবা দূৰণি ঠাইলৈ, কাৰণ দাদাই মোৰ বিয়া ফিক্স কৰিছে। এইটো মাহতে মোৰ বিয়া। কি? এইবোৰ কি কৈছা তুমি? মই ভাবিছিলোঁ তোমাক ধুনীয়াকৈ সাজি কাচি বিয়া পাতি আনিম বুলি। মোৰ মৃত মাৰ কথা ৰাখি মাৰ সপোন পূৰণ কৰিম। মোৰ মায়ে মৃত্যুৰ আগত কৈ গৈছিল ধুনীয়াকৈ মোৰ বিয়াখন সাজি কাচি পাতিবলৈ। আৰু আজি যদি মই মাৰ কথাত অমান্য কৰোঁ, মোৰ মাৰ আত্মাই কেতিয়াও শান্তি নাপাব। তাৰমানে তুমি মোক পলাই নিব নোৱাৰা। থাকা তুমি তোমাৰ মাৰ সপোন পূৰণ কৰি। জেনি, তুমি মোৰ পৰিস্থিতিৰ কথা অলপো বুজি নাপালা নে? তুমি বাহানা বনাই মোৰ পৰা আঁতৰি যাবলৈ ওলাইছা? যদি সঁচাকৈ আঁতৰি যাব খুজিছা যোৱা, মাত্ৰ তুমি সুখী থাকিবা। ঐ হিৰো, তোমাৰনো জিএফৰ বেলেগৰ লগত বিয়া ঠিক হ'ল? ৰঙা চকু দেখাই লাভ নাই। তাই মোৰ ভাইটিৰ বাহিৰে আন কাৰোই হ'ব নোৱাৰে, মনত ৰাখিবা। দাদা, ছোৱালীজনী সোনকালে মোক লাগে। বছ, আজিয়ে চুচুৰাই লৈ আনো নেকি? ৰ'বা, সিহঁতে নিদিলে মই ঘৰৰ পৰা চুচুৰাই আনিম।
মই না অহা সপ্তাহত তোমাৰ বিয়া মোৰ বন্ধু এজনৰ লগত তুমি ৰেডি হৈ থাকিবা লুকাই থাকিল বুকুৰে মৰম আমাৰে মৰম অ' ৰিয়ান 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 অ' ৰিয়ান ৰিয়ান তুমি অকলে থকা বুলি ভাবিয়ে আহিলা ৰিয়ান আজি তাইৰ বিয়া তোমাৰ বহুত কষ্ট হৈছে চাগে ন মোৰো বহুত বেয়া লাগি আছে তোমালৈ নাই নাই ভালহে তাই ভাল ল'ৰা এজনৰ লগত বিয়া হ'ব ওলাইছে নতুন জীৱনৰ পাতনি মেলিব আমিবোৰনো কি এনেও পুৰণা হৈ গৈছ দুখ নকৰিবা ৰিয়ান হোৱাবোৰতো হৈয়ে গ'ল এইবাৰ তোমাক মই এজনী ভাল ছোৱালী চাই দিম নাই নাই দুখ কিয় কৰিম ভালহে তাই সুখী মানে ময়ো সুখী হ'ব ৰিয়ান মই জানো তুমি কিমান সুখী ৰিয়ান মই আহিছোঁ ৰ'বা দেউতার পদুলি উদুলি মুদুলি আয়তের উরুলি হিয়া কপে আজি দেউতার পদুলি উদুলি মুদুলি আয়তের উরুলি ৰবা কি খবৰ হিৰো তোমাৰ প্ৰেমিকা চোন বেলেগৰ লগত বিয়া হৈ যাব ওলাইছে আৰু আমি তোৰ দৰে অকাঠি নহয় তই নোৱাৰিলে তোমাৰ প্ৰেমিকাক তুমি আনিব এতিয়া আমি চুচুৰাই লৈ যাম ৰবা সিহঁতক যাবলৈ দে তই নোৱাৰিলে আনিব তোৰ প্ৰেমিকাক আমি তোৰ আগতে চুচুৰাই লৈ যাম ঐ আগতে কেইজনক মাৰি পাইছ তোমালোকে যোৱা তোমাৰ সুখৰ বাবে মই মোৰ আত্মদান কৰিলোঁ